Dear friends and students, this is Dulal Hussain. Welcome to my channel DA Science. Our ছাত্র ছাত্রী সকল আজি আমি এই ভিডিওটো শিকিম ক্লাস 10 or chapter number 2 আৰু তাৰে 3 নম্বৰ ভিডিও হ'ব এটো। 3 নম্বৰ ভিডিওটো আমি তোমালোকৰ মেইন বুকৰ পেজ নম্বৰ 25 ৰ পৰা 28 লৈকে পঢ়িম আৰু ইয়াৰ ভিতৰত কি পঢ়িব যে pH স্কেল কিয় জানিব লাগে, pH স্কেল কেনে কি বা pH স্কেলৰ হয় তুমি কেনেকে এসিড আৰু ক্ষাৰকৰ তীব্ৰতা জুখিব পাৰি এই বিষয়ে এই ভিডিওটো শিকিম। লগতে তোমালোকৰ আজিৰ পৰা এই ভিডিওবিলাক যোনটো ক্লাছৰ যিমানখিনি কথা আলোচনা কৰা হ'ব সেইখিনি কথাৰ PDF নোট লগে তোমালোকে লিংকত গৈ পাই যাবা। তো আজিৰ ভিডিওটোৰ PDF নোট তোমালোকে এই ভিডিওটোৰ তলত দিয়া লিংকত প্ৰপাৰ লিংকত গৈ ক্লিক কৰিবা, তোমালোকে PDF নোট পাই যাবা। তো আজি আমি শিকিম pH স্কেল। চোৱা ফাৰ্স্ট মই ইয়াত লিখি ৰাখিছো এসিড আৰু ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ এই কথাটো তোমালোকে ক'ত পাবা, পেজ নম্বৰ 25 পইণ্ট নম্বৰ কিমান 2.3 ইয়াতে আছে। এসিড আৰু ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ, এসিডে হওক বা ক্ষাৰক। আপোনাৰ কথাটো হৈছে কি, সাপোজ এইটো এটা পাত্ৰ বা এইটো এটা বিকাৰ ৰাখিছো আৰু এটা দুটা বিকাৰ মই ৰাখিছো, দুটাতে কি ৰাখিছো এসিড, ইয়াতো আছে এসিড ইয়াতো আছে এসিড। এতিয়া কথা হল এই এসিডটো বেছি তীব্ৰ না এই এসিডটো বেছি তীব্ৰ তুমি কেনেকৈ জুখিবা। আমি তো ফাৰ্স্ট জানিলো এইটো এসিড হয় এইটো এসিড হয়, এইবিলাক বিচাৰি বাহিৰ কৰাৰ কাৰণে কি কৰা হয়, এবিধ স্কেলৰ প্ৰয়োজন হয়। স্কেল, এই স্কেলটোকে কি কোৱা হয় pH স্কেল। তো pH স্কেলৰ সহায়ত আমি দ্ৰৱ এটা আম্লিক কিমান বেছি বা কিমান কম, অৰ্থাৎ তীব্ৰ না মৃদু, ঠিক তেনেকুৱা ক্ষাৰকটো তীব্ৰ ক্ষাৰ না মৃদু ক্ষাৰ এই কথাবিলাক জনাৰ কাৰণে আমি স্কেলটো ব্যৱহাৰ কৰোঁ। তো এবাৰ আমি চাম pH স্কেল কি। pH স্কেল কি, pH স্কেল হ'ল দ্ৰৱ এটাত H+ অৰ্থাৎ হাইড্ৰোজেন প্লাছ আয়নৰ সংখ্যা পৰিমাপনৰ বাবে এবিধ স্কেল ব্যৱহাৰ কৰা হয় আৰু সেই স্কেলবিধকে কি কোৱা হয় pH স্কেল বুলি কোৱা হয়। মই ইয়াত লিখিছো চোৱা যে দ্ৰৱ এটাত হাইড্ৰোজেন আয়নৰ অৰ্থাৎ H+ আয়নৰ সংখ্যা পৰিমাপনৰ বাবে ব্যৱহাৰ কৰা স্কেলবিধক pH স্কেল বুলি কোৱা হয়। pH, that is pH, ইয়াত pH p2 ইয়াৰ তলত h2 ওপৰত এনেকৈ লিখা হয়। ইয়াৰ সম্পূৰ্ণ ফুল ফৰ্ম হ'ল পাৱাৰ অফ হাইড্ৰোজেন আয়ন আৰু গাণিতিকভাৱে pH ইকুৱেল টু লিখিব পাৰি pH ইকুৱেল টু মাইনাছ লগ অফ H+ আয়ন বা হাইড্ৰোজেন আয়নৰ গাঢ়তা। এই কথাবিলাক তোমালোকে হায়াৰ ক্লাছত পাবা, যদিও তোমালোকৰ ক্লাছ 10ত কভাৰ নকৰে তথাপিও মই এটা লাইনত কৈ দিছো pH ইকুৱেল টু মাইনাছ লগ অফ H+। ওকে, এইটো আছিল pH। এবাৰ আমি শিকিম যে pH ৰ স্কেলটো কি। তোমালোকৰ স্ক্ৰীনত চোৱা এটা স্কেল আহিছে, স্ক্ৰীনত চোৱা স্কেলটোৰ পৰা কি বুজিলা, স্কেলটো আছিল এনেকুৱা, মাজত আছিল 7, লেফট সাইডত আছিল 0, ৰাইট সাইডত আছে কি 14। তাৰ মানে মনত ৰাখিবা যে pH স্কেলত 0 ৰ পৰা 14 লৈকে হিচাপ কৰা হয় আৰু মাজত থকা 7 যদি কোনো দ্ৰৱৰ pH ৰ মান 7 হয় দ্ৰৱটো কি কোৱা হ'ব প্ৰথম। মনত ৰাখিবা যদি কোনো দ্ৰৱৰ pH ৰ মান 7 হয় তেতিয়াহ'লে প্ৰথম। তাৰ মানে এইটো মানুহৰ তেজ, তাৰপিছত খোৱা পানী অৰ্থাৎ বিশুদ্ধ পানী, এইবিলাকৰ pH ৰ মান কিমান 7। 0 ৰ পৰা 7 ৰ ভিতৰত এইখিনিৰ ভিতৰত যিমান কেইটা মান আছে এইকেইটা মান যদি কোনো দ্ৰৱৰ হয় সেইবিলাকক কোৱা হ'ব কি আম্লিক আৰু এই সাইডটো কোৱা হ'ব ক্ষাৰক। এইবাৰ কথা হ'ল যদি এটা দ্ৰৱৰ pH ৰ মান হয় 1 আৰু এটা হয় 6, কোনটো বেছি আম্লিক হ'ব এইটো। তাৰ মানে ইয়াৰ পৰা এই সাইডত আহিলে কি হ'ব আম্লিকতা বাঢ়ে আৰু 7 ৰ পৰা এইটো সাইডলৈ গ'লে ক্ষাৰকীয় গুণ বাঢ়ে, বুজিছে। তাৰ মানে যদি এটা দ্ৰৱ A pH ইকুৱেল টু 1 আৰু এটা B যাৰ pH ইকুৱেল টু 6, এইটো এসিড কিন্তু তীব্ৰ এসিড কোনটো হ'ব যাৰ pH ভ্যালু কম হ'ব, pH ভ্যালু 1 এইটো হ'ব বেছি তীব্ৰ আৰু এইটো হ'ব কি ইয়াৰ তুলনাত এইটো হ'ব মৃদু। ক্লিয়াৰ। ঠিক তেনেকুৱা
এটা দ্ৰৱৰ pH = 8 আৰু এটা দ্ৰৱৰ pH = 13 8 যাৰ আছে সেই দ্ৰৱটো হ'ব কি মৃদু ক্ষাৰক আৰু 13 টো হ'ব কি তীব্ৰ ক্ষাৰক এনেকৈ আমি মৃদু ক্ষাৰক আৰু তীব্ৰ ক্ষাৰকৰ মান দ্ৰৱৰ পৰিমাণ আমি জুখিব পাৰিম এই স্কেলটোত কি কৰা হয় এই সাইডৰ পৰা যদি হিসাব কৰি যাও এনেকৈ আহিব এই মাজত এটা এনেকুৱা দাগ আছিল দাগটো কি বুজাইছিল এইটো হল হাইড্ৰোজেন আয়ন তাৰ মানে 7 ৰ লেফট সাইডত এই এইবিলাক যদি সব হাইড্ৰোজেন আয়ন হয় এই গোটেইখিনি পোরশনৰ এনেকৈ আহি ইয়াত আহি আটাইতকৈ বাঢ়ে তাৰ মানে যিমানে pH ভ্যালু কম হ'ব সিমানে হাইড্ৰোজেন আয়নৰ সংখ্যাটো বেছি হয় আৰু ইয়াত যিমানে pH ভ্যালু বেছি হ'ব সিমানে হাইড্ৰোজেন আয়নৰ সংখ্যাটো কম হ'ব তাৰ মানে ইয়াৰ পৰা এটা কথা মনত ৰাখিবা যদি কোনো দ্ৰৱৰ pH ৰ মান কম হয় সেই দ্ৰৱটোত হাইড্ৰোজেন আয়নৰ সংখ্যা হ'ব আটাইতকৈ বেছি ঠিক তেনেকুৱা যদি কোনো দ্ৰৱৰ pH ৰ মান আটাইতকৈ বেছি হয় সেই দ্ৰৱটোত থকা হাইড্ৰোজেন আয়নৰ সংখ্যা হ'ব আটাইতকৈ কম এই কনসেপ্টটো মনত ৰাখিব লাগিব কাৰণ ইয়াৰ পৰা তোমালোকে বহুত কোৱেশ্চন আনসাৰ কৰিব লাগিব ওকে এবাৰ তোমালোকৰ স্ক্ৰিনত চোৱা এই কথাখিনি মই নোট আকাৰে লিখি দিছো আৰু পিডিএফ তো পাইয়ে যাবা কথাবিলাক অলপ চাই লোৱা ইয়া মই কৰি দিছো চাবা নাম্বাৰ 1 তো দ্ৰৱ এটা প্ৰথম হ'ব যদি তাৰ pH ভ্যালু 7 হয় নাম্বাৰ 2 দ্ৰৱ এটা আম্লিক বা এসিড হ'ব যদি তাৰ pH ৰ মান হয় 7 তকৈ কম আৰু দ্ৰৱ এটা ক্ষাৰকীয় হ'ব যদি হয় তাৰ pH ৰ মান 7 তকৈ বেছি কিন্তু 14 বা 14 তকৈ কম হ'ব লাগিব আৰু ইতিমধ্যে কোৱা কথাখিনি এইখিনি মই লিখি দিছো যে দ্ৰৱটাত H+ বা H3O+ আয়নৰ সংখ্যা যিমান বেছি হ'ব দ্ৰৱটোৰ pH ৰ মান সিমান কমিব অৰ্থাৎ দ্ৰৱটো বেছি আম্লিক হ'ব নাম্বাৰ 2 দ্ৰৱটাত H+ বা H3O+ আয়ন কমিলে দ্ৰৱটোৰ pH ৰ মান বাঢ়িব অৰ্থাৎ দ্ৰৱটোৰ ক্ষাৰকীয় গুণ বাঢ়ে নাম্বাৰ 3 এসিড আৰু ক্ষাৰকৰ তীব্ৰতা ক্ৰমে দ্ৰৱটোৱে উৎপাদিত H+ আৰু OH- আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে তো এইখিনি আছিল pH স্কেল এবাৰ আহা তোমালোকৰ পেজ নম্বৰ 26 এবাৰ তোমালোকে 26 পৃষ্ঠাত থকা আৰু এটা পিকচাৰ চোৱা স্কেলটো দিয়া আছে তাৰ কালাৰ বিলাকো দিয়া আছে আৰু কিছুমান গুৰুত্বপূৰ্ণ পদাৰ্থ আছে বা দ্ৰৱ আছে সেইবিলাকৰ pH ৰ মানো দিয়া আছে কেতিয়াবা পৰীক্ষাত ইয়াৰ পৰা এটা উঠাই দিব পাৰে যে সাপোজ প্ৰথমটো যেটো আছে চাবা পাচক ৰস ইয়াৰ pH ৰ মান কিমান মনত ৰাখিবা 1.2 নেক্সট আছে নেমুৰ ৰস ইয়াৰ pH ৰ মান 2.2 তাৰ পিছত বিশুদ্ধ পানী আৰু তেজ এটো 7 অলপ আগতে মই কৈ দিছিলো মেগনেছিয়ামৰ দুগ্ধ যাক 10 বুলি কোৱা হয় আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰণ এটো হল 14 এখিনিতে এটা কথা মেগনেছিয়ামৰ দুগ্ধ যেটো 10 এটো তোমাৰ ব্ল্যাক বুক বা ব্ল্যাক কিতাপত যদি চোৱা 10 বা 10.4 ৰ ভিতৰত হয় নপাও পাব পাৰা এটো হল কি মেগনেছিয়ামৰ দুগ্ধ অৰ্থাৎ মেগনেছিয়াম হাইড্ৰক্সাইড যাক কোৱা হয় তো এই কথাবিলাক মনত ৰাখিব লাগিব যে পদাৰ্থ আৰু তাৰ pH ৰ মান কিমান এবাৰ তোমালোকে চাবা যে পেজ নম্বৰ 26 ৰ তলত 2.3.1 দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব উদ্ভিদ আৰু প্ৰাণী pH সংবেদনশীল হয় নে এই কথাখিনি লাগিব তোমালোকৰ ইয়াতে মেন কথা লাগিব যে মানুহৰ শৰীৰে 7.0 ৰ পৰা 7.8 pH ৰ পৰিসৰৰ ভিতৰত কাৰ্য কৰে তো ইয়াৰ পৰা জানিব লাগিব যে মানুহৰ শৰীৰৰ কাৰ্য কৰিব পৰা ক্ষমতা pH ৰ ভ্যালু কিমান থাকে pH = 7.0 to 7.8 ৰ ভিতৰত থাকিলে হিউম্যান বডিয়ে কি কৰে তাৰ ফাংশন অৰ্থাৎ কাৰ্যবিলাক ধুনিয়াকৈ লৈ যাব পাৰে সেকেন্ড পইণ্টটো আছে ইয়াত সেকেন্ড পইণ্টটো হল যদি কোনো বৰষুণৰ pH ৰ মান 5.6 তকৈ কম হয় বুঝে কি যদি বৰষুণৰ pH ৰ ভ্যালু অৰ্থাৎ বৰষুণৰ পানীৰ pH ৰ ভ্যালু 5.6 তকৈ যদি কম হয় এই বৰষুণটো কি কোৱা হয় এসিড বৰষুণ বুলি কোৱা হয় বা এসিড ৰেইন আমি যাক কওঁ আৰু এসিড ৰেইন যদি হয় এই পানী যদি নদ নদী খাল বা পুখুৰীত যায় তাৰ কি কৰে একুৱেটিক এনিমেল যিবিলাক আছে অৰ্থাৎ জলজ প্ৰাণীবিলাক ক্ষতিগ্ৰস্ত হয় এইখিনি কথা মনত ৰাখিবা তাৰপিছত নেক্সট আমাৰ জানিব লাগিব ইয়াতে শুক্ৰ গ্ৰহ জানা শুক্ৰ গ্ৰহৰ যেটো বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলটো কি সদায় H2SO4 অৰ্থাৎ সালফিউৰিক এসিডৰ ডাঠ আৱৰণেৰে কি হৈ থাকে আৱৰি থাকে সেই কাৰণে তাত কোনো ধৰণৰ জীৱ বৰ্তি থকাটো সম্ভৱ নহয় এটো পাবা তোমালোকে পেজ নম্বৰ 27 27ত কি দিয়া আছে যে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল সালফিউৰিক এসিডৰ ডাঠ বগা আৰু ইখত হালধীয়া ডাৱৰেৰে গঠিত এই গ্ৰহত জীৱ থাকিব পাৰা বুলি তোমালোকে ভাবানে নহয় ইয়াত জীৱ বৰ্তি থকাটো সম্ভৱ নহয় মনত ৰাখিবা এইখিনি তাৰ পিছত নেক্সট পইণ্ট আহিব তোমালোকৰ ঘৰৰ পাছফালে থকা মাটিৰ pH ৰ মান ইয়াত এটা কথা কৈ দিও
যে মাটিৰ পিএইচৰ মানৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কি কৰে সেই মাটিৰ ওপৰত কোনবিলাক মানে শস্য হ'ব সেই কথাটো ডিপেন্ডেবল হৈ থাকে অৰ্থাৎ নিৰ্ভৰ কৰে যেনেকুৱা একেডোখৰ মাটিতে বাৰে বাৰে একে ধৰণৰ যদি তুমি শস্যই হোক বা ভেজিটেবলে হোক যদি উৎপাদন কৰিব বিচৰা দিনে দিনে তাৰ উৎপাদন ক্ষমতাটো কি হ'ব কমি আহিব কাৰণ একে ধৰণৰ উৎপাদনবিলাক ব্যৱহাৰ হ'ব এই কাৰণে বেলেগ বেলেগ শস্য কি কৰিব লাগে ৰুব লাগে নেক্সট আহা মানুহৰ পাচনতন্ত্ৰ এইটো খুব গুৰুত্বপূৰ্ণ এবাৰ আমি শিকিম মানুহৰ পাচনতন্ত্ৰত পিএইচৰ ভূমিকা কি ফাৰ্স্ট কথা মানুহৰ যেটো পাচনতন্ত্ৰত এবিধ এসিড উৎপন্ন হয় এই এসিডটোৰ নাম কি তুমি ক'ব পাৰিবা না এই এসিডটোৰ নাম হল HCl অৰ্থাৎ হাইড্ৰক্লোৰিক এসিড মনত ৰাখিবা প্ৰত্যেকৰে মোৰো হয় তোমাৰো হয় সকলোৰে হয় যে মানুহৰ পেটত যেটো এসিড উৎপন্ন হয় সেই এসিডটোৰ নাম কি HCl বা হাইড্ৰক্লোৰিক এসিড বুলি কোৱা হয় ইয়াৰ ফাংচন কি এও আমাক খাদ্য বস্তুবিলাক হজম কৰাত সহায় কৰে কিন্তু ইয়াৰ এক প্ৰবলেম আছে যদি ইয়াৰ পৰিমাণ বেছি হয় তেতিয়া আমাৰ পেটৰ ভিতৰত কি হয় বিষ বা পোৰানি যাক আমি পোৰানি কি অনুভৱ কৰো বিষ বা পোৰানি অনুভৱ কৰো আৰু সেই অৱস্থাটো কি কোৱা হয় অজীৰ্ণ মানে বদহজম যাক কোৱা হয় তেতিয়া হয় যদিহে আমাৰ পেটত HCl অৰ্থাৎ হাইড্ৰক্লোৰিক এসিডৰ পৰিমাণ বেছি হয় আৰু এই অজীৰ্ণ হলে তাত এক ধৰণৰ ক্ষাৰ ব্যৱহাৰ কৰা হয় এটো কোৱা হয় এন্টাসিড ব্যৱহাৰ কৰা হয় আৰু জেনাৰেলি মেগনেছিয়াম হাইড্ৰক্সাইড MgOH whole into 2 এক কোৱা হয় মিল্ক অফ মেগনেছিয়া বা মেগনেছিয়ামৰ দুগ্ধ বুলি কোৱা হয় এইটো এটা মৃদু ক্ষাৰক যদি আমাৰ কি হয় অজীৰ্ণ হয় বা পেটটো বিষ হয় বা পোৰণি অনুভৱ হয় তেতিয়া এই ক্ষাৰটো ব্যৱহাৰ কৰো আৰু ফলত কি হয় এইটো উপশম পাওঁ কিয় আমি পঢ়িছিলো এসিড প্লাস বেস সল্ট প্লাস H2O এসিড উৎপন্ন হয় পেটত তাত আমি বেস যোগ কৰো অৰ্থাৎ এসিড যেতিয়া উৎপন্ন হয় বিষায় বা পোৰণি হয় বেস অৰ্থাৎ ক্ষাৰক যোগ কৰো এটানটো কি কৰে প্ৰশমিত কৰি নতুন যোগ উৎপন্ন কৰে যাৰ ফলত আমি কি বিষ আৰু পোৰণি ভাল হৈ যায় এইখিনি কথা ইয়াৰ পৰা মনত ৰাখিলে যে মানুহৰ পাচনতন্ত্ৰত উৎপন্ন হোৱা গেছৰ এসিডৰ নাম হৈছে কি হাইড্ৰক্লোৰিক এসিড ইয়াৰ পৰিমাণ বেছি হলে বিষ আৰু পোৰণি অনুভৱ হয় এক কথা আমি গ্যাস্ট্ৰিক বেমাৰ হেতু বেছি হলে এনেকুৱা হয় সেকেন্ড কথা যে ইয়াক ভাল কৰাৰ কাৰণে বা উপশম পোৱাৰ কাৰণে এবিধ এন্টাসিড ব্যৱহাৰ কৰা হয় আৰু হেতুৰ নাম হৈছে কি মিল্ক অফ মেগনেছিয়া বা মেগনেছিয়ামৰ দুগ্ধ ৰাসায়নিক সংকেত হৈছে MgOH whole into 2 বাস ইয়াৰ পৰা এইখিনি চালে তো এবাৰ আমি শিকিম যে পিএইচৰ পৰিৱৰ্তন আৰু দন্তক্ষয় অৰ্থাৎ মানুহৰ দাঁত টিথ যাক দন্তক্ষয় মনত ৰাখিবা মানুহৰ মুখৰ ভিতৰৰ পদাৰ্থবিলাকৰ পিএইচৰ মান 5.5 তকৈ কম হলে তাৰ দন্তক্ষয় হোৱা কি হয় আৰম্ভ হয় আৰু আমি দাঁত পৰিষ্কাৰ কৰাৰ কাৰণে যিবিলাক পদাৰ্থ ব্যৱহাৰ কৰো যেন টুথপেষ্ট কলগেটে হওক বা সেন্সোডাইন আৰু বৰ্তমান বহুত দিনত বহুত বেলেগ ধৰণৰ টুথপেষ্ট পোৱা যায় সেই পদাৰ্থবিলাকৰ দ্বাৰা আমি কি কৰো দাঁতবিলাক কি পৰিষ্কাৰ কৰো আৰু সেইবিলাক সাধাৰণতে ক্ষাৰকীয় হোৱাৰ বাবে সেইবিলাকৰ দ্বাৰা আমাৰ এই দন্তক্ষয় ক্ষয় যোৱা ৰোধ কৰিব পাৰি ইয়াৰ পৰা এইখিনি কথা মনত ৰাখিবা যে মানুহৰ মুখৰ ভিতৰৰ পদাৰ্থৰ pH equal to 5.5 তকৈ কম হলে কি হয় দন্তক্ষয় আৰম্ভ হয় ইয়াক ৰোধ কৰাৰ কাৰণে টুথপেষ্ট অৰ্থাৎ কলগেট বা আদার্স টুথপেষ্ট বিলাক ব্যৱহাৰ কৰি কি কৰিব পাৰি কাৰণ টুথপেষ্ট বিলাক ক্ষাৰকীয় পদাৰ্থ নেক্সট চাবা যে আত্মৰক্ষাৰ বাবে উদ্ভিদ আৰু প্ৰাণীৰ ৰাসায়নিক সংগ্ৰাম এই কথাটোত কি পাবা মৌমাখি হানি বী যাক কোৱা হয় মৌমাখিটো জানা মৌমাখি যদি আমাক বিন্ধাৰ ফলত আমি কি অনুভৱ কৰো বিষ আৰু পোৰণি অনুভৱ কৰো কিয় ইয়াত লাগিবতো মৌমাখিয়ে যি ফুলটো আমাৰ বডিৰ ভিতৰত সোমাই দিয়ে সেইটোত কি থাকে এক ধৰণৰ এসিড নিখৰণ হয় এসিডটোৰ নাম কি এটো মিথানোইক এসিড মনত ৰাখিবা এই মিথানোইক এসিডৰ কাৰণে বিষ আৰু পোৰণি অনুভৱ হয় মানে মৌমাখি ইয়াত থকা এসিডটোৰ নাম কি মিথানোইক এসিড সংকেত মনত ৰাখিবা HCOO
H এইটো হল মিথানিক এসিডৰ সংকেত সেকেন্ড কথা মনত ৰাখিব লাগিব যত মৌমাখিটো হুলটো বিন্ধাই দিয়ে সেই স্থানত যদি আমি বেকিং সোডা অৰ্থাৎ বেকিং সোডা যাৰ ৰাসায়নিক সংকেত NaHCO3 এইটো কৈ দিলে কি তাৰ পৰা উপশম পাব পাৰি এইটো হল সেকেন্ড পইণ্ট থাৰ্ড পইণ্ট মনত ৰাখিবা চৰাত পাত এবিধ উদ্ভিদ এই চৰাত পাতৰ গাত থকা সমূহবিলাক যদি আমাৰ শৰীৰত বিন্ধে তেতিয়াও সেই একে ধৰণৰ বিষৰ পৰা অনুভৱ হয় এইটোতো কি থাকে চৰাতৰ পাত এইটোতো কি থাকে এবিধ এসিড থাকে হেতু হল কি মিথানোইক এসিড এইবাৰ কথা হল ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বেলেগ এটা উদ্ভিদৰ পাত ব্যৱহাৰ কৰা এইটো কোৱা হয় পাহাৰী পালেং ডকলেন যাক কোৱা হয় পাহাৰী পালেঙৰ পাত যদি আমি ঘহি দিও এইটো পৰা আমি কি কৰিব পাৰো উপশম পাব পাৰো এতিয়া তোমালোকে স্ক্ৰিনত চোৱা এটা চাৰ্ট দি আছে যে প্ৰাকৃতিকভাৱে পোৱা কিছুমান এসিড আৰু উৎসসমূহ ইয়াত কি দি আছে সব ফাৰ্স্ট আছে ভিনেগাৰ মানে তাত কি এসিড থাকে এটো এসিডিক এসিড সংকেত কি CH3COOH ভালকে চাই লবা সেকেন্ড আছে কমলা টেঙা নেমু টেঙা ইয়াত থকা এসিডৰ নাম সাইট্ৰিক এসিড তাৰ সংকেত হল C6H8O7 তিন নম্বৰত আছে তেতেলী টেঙা টাৰ্টাৰিক এসিড থাকে তাৰ ফৰ্মুলাটো হল C4H6O6 নেক্সট বিলাহী যেটো আমি টমেটো কও টমেটোত থাকে অক্সালিক এসিড C2H2O4 নেক্সট আছে টেঙা গাখীৰ বা দৈ যত পোৱা যায় লেক্টিক এসিড সংকেতটো হল C3H6O3 পৰুৱাৰ হং মিথানোইক এসিড ACOOH আৰু চৰাতৰ হং মিথানোইক এসিড ACOOH এই চাৰ্টটো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা এক মাৰ্কৰ কোশ্চেন এটা পৰীক্ষাত খুদে এতিয়া মই এটা কোশ্চেন সলভ কৰিম এইটো হ'ব এই ভিডিওটোৰ লাষ্ট টপিকস কোশ্চেন নাম্বার 1 পেজ নাম্বার 28 কোশ্চেনটো স্ক্ৰিনত আহিছে ভালদৰে চাই লোৱা তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ ঘনত্ব বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় চোৱা কি কৈছে যে দিয়া আছে দুটা দ্ৰৱ এটা A আনটো B A দ্ৰৱটোৰ pH ইকুৱেল টু দিয়া আছে 6 আৰু B দ্ৰৱটোৰ pH ইকুৱেল টু দিয়া আছে 8 এতিয়া কথা হৈছে কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় যদি আমি চাও pH ইকুৱেল টু কি আছিল মাজত আছিল 7 ৰাইট সাইডত 14 এই সাইডত 0 7 তকৈ কম হলে কি হ'ব এসিড 7 তকৈ কম কার এর তাহলে কি হ'ব A দ্ৰৱটো আম্লিক আৰু দ্ৰৱ B তো হ'ব কি ক্ষাৰকীয় আনসারটো কৰ পৰা কৰিলা pH স্কেলৰ সহায়ত যে যেহেতু A দ্ৰৱৰ pH মান 6 আৰু এটো 7 তকৈ কম এখানে এটো আম্লিক B দ্ৰৱৰ pH মান 7 তকৈ বেছি আৰু এটো কি ক্ষাৰকীয় সেকেন্ড কথা কৈছে যে কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি সো এটা কথা মই কৈছিলো যে যি দ্ৰৱৰ pH ৰ মান কম সেই দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি pH ৰ মান কম কাৰ A সো দ্ৰৱ কি হ'ব A থকা H+ আয়নৰ সংখ্যা কি হ'ব সংখ্যা বেছি হ'ব বাস এখিনিয়া আৰু এটো তোমালোকৰ HSLC পৰীক্ষাত বহুত বাৰ আহিছে যে দুটা দ্ৰৱ দিয়া আছে pH ৰ মানো দিয়া আছে কোনটো আম্লিক কোনটো ক্ষাৰকীয় কোনটোত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি কি কথা তো আজিৰ ভিডিওত এখিনিয়ে যদি ভিডিওটো ভাল লাগে নিশ্চয় এটা লাইক কৰিব যাবলৈ নাপাহৰিবা লগত আজিৰ ভিডিওত যিখিনি কথা আলোচনা কৰা হল ইয়াৰ PDF নোট ইয়াৰ তলত দিয়া লিংকত ক্লিক কৰিব পাই যাবা লগত যিসকলে ইতিমধ্যে চেনেলটো নিয়মিতভাৱে চাই আছা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিছে হেসকলক ধন্যবাদ জনাইছো আৰু যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই নিয়মিতভাৱে চৰকাৰৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাই আজিৰ ভিডিও এখিনিতে সমাপ্ত কৰিলো ধন্যবাদ বাই বাই জয় আই অসম